নমস্কাৰ আপুনি কেতিয়াবা ভাবি চাইছেনে এজন সাধাৰণ মানুহ আৰু এজন ধনী মানুহৰ মাজত পাৰ্থক্যটো ক'ত ই কেৱল তেওঁলোকৰ বেংক বেলেন্সত নহয় বৰংচ তেওঁলোকৰ মানসিকতা আৰু অভ্যাসত আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক এনে সাতটা বিশেষ আলোচনাৰ কথা ক'ম বা এনে বিশেষ কথাৰ ক'ম যিটো সকলো পৃথিৱীৰ সফল মানুহে নকৰে ধনী মানুহসকলে কেতিয়াও এই কাম নকৰে যদি আপুনিও জীৱনত আৰ্থিক স্থিতি বঢ়াব বিচাৰে বা আপুনিও যদি জীৱনত ধনী হ'ব বিচাৰে তেনেহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শেষত এনেকুৱা এটা প্ৰতিকাৰৰ কথা ক'ম যিটো প্ৰতিকাৰ আপোনালোকে কৰিলে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব আৰু ভাগ্যৰ দুৱাৰ মুকল খাই পৰিব আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব প্ৰথমটো অতি গুৰুত্বপূৰ্ণ কথা হ'ল ধনী মানুহে আনক ইমপ্ৰেছ কৰিবলৈ কেতিয়াও খৰচ নকৰে আমি প্ৰায় দেখিবলৈ পাওঁ যে অলপ পইচা হাতত আহিলেই মানুহে দামী আইফোন কিনিবলৈ ধৰে বিলাসী কাপোৰ কিনিবলৈ ব্যৱহাৰ কৰে বা বিলাসী ঘড়ী কিনিবলৈ দৌৰি যায় কিন্তু আচলতে ধনী মানুহে এনে কাম কেতিয়াও নকৰে ৱাৰেন বাফেটৰ দৰে বিশ্বৰ অন্যতম ধনী ব্যক্তিজনে আজিও পুৰণা গাড়ীত ঘূৰি ফুৰে তেওঁলোকে জানে যে সম্পদ দেখুৱাতকৈ সম্পদ গঢ়াটো অতি গুৰুত্বপূৰ্ণ তেওঁলোকে বিলাসিতাক কেতিয়াও বিশ্বাস নকৰে তেওঁলোকে সদায় বিনিয়োগত গুৰুত্ব দিয়ে সেইকাৰণে হাতলৈ টকা আহিলেই জধে মধে কেতিয়াও খৰচ কৰিব নালাগে পইচা ক'ত কেনেকৈ খৰচ কৰিব লাগে সেইটো আমি প্ৰথমতেই জানি লোৱাটো দৰকাৰ সেই গতিকে আমি এই কথাটোৰ প্ৰতি বিশেষকৈ গুৰুত্ব দিব লাগে ইয়াৰ কাৰণে বহু ধনী মানুহ গৰীব হৈ যায় বা দুখীয়া হৈ যায় দ্বিতীয়টো হৈছে সময় পৃথিৱীৰ আটাইতকৈ দামী সম্পদ ধনী মানুহে টিভি ধাৰাবাহিক চাই বা ছ'চিয়েল মিডিয়াৰ স্ক্ৰল কৰি ঘণ্টাৰ পিছত ঘণ্টা নষ্ট নকৰে তেওঁলোকে নিজৰ প্ৰতিটো মিনিট হিচাপ কৰি ৰাখে তেওঁলোকৰ বাবে সময় অতি দৰকাৰী আৰু সময়ক তেওঁলোকে সুযোগ বুলি ভাবে যিটো সময়ত সাধাৰণ মানুহে এজনে বিশ্ৰাম কৰিবলৈ বিচাৰে সেই একেখিনি সময়তে এজন ধনী মানুহে নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰে বা নিজৰ ব্যৱসায় কেনেকৈ বৃদ্ধি কৰিব পাৰি তাক লৈ তেওঁলোকে চিন্তা কৰে সেইকাৰণে ধনী মানুহসকল সদায় ধনী হৈ গৈ থাকে আৰু দুখীয়া মানুহসকল সদায় দুখীয়া হৈ গৈ থাকে সেই গতিকে আপোনালোকেও আজিৰ পৰা সময়ক ৩ নম্বৰটো শিক্ষাৰ কেতিয়াও শেষ নাই বহুলোকে ভাবে যে স্কুল কলেজৰ শিক্ষা শেষ মানেই শিকাৰো কাম শেষ কিন্তু এজন সফল ব্যক্তিৰ বাবে শিক্ষা কেতিয়াও শেষ নহয় তেওঁলোকে সদায় নতুন কিতাপ পঢ়িবলৈ চেষ্টা কৰে সেমিনাৰত অংশগ্ৰহণ লয় আৰু নিজকে জ্ঞানী মানুহৰ লগত অংশগ্ৰহণ কৰি ৰাখে আৰু জ্ঞানী মানুহৰ লগত তেওঁলোকে কথা পাতি তেওঁলোকৰ পৰা শিক্ষা আহৰণ কৰে প্ৰতিজন ব্যক্তিয়ে এই কাম কৰাটো উচিত আপুনি জানি আচৰিত হ'ব যে বিল গেটে বছৰত 50খনতকৈও অধিক কিতাপ পঢ়ে তেওঁলোকে জানে যে জ্ঞান যিমান বাঢ়িব উপাৰ্জনৰ পথো সিমান সহজ হৈ পৰিব ৪ নম্বৰটো সুযোগৰ বাবে অপেক্ষা কৰা বহু মানুহে কয় যে মোৰ ভাগ্য বেয়া সেইবাবে মই সফল হ'ব পৰা নাই কিন্তু ধনী মানুহ এজনে ভাগ্যৰ ওপৰত ভৰসা কৰি বহি নাথাকে তেওঁলোকে নিজেই সুযোগ সৃষ্টি কৰে তেওঁলোকে যিকোনো কাম আজি কৰিম বুলি ভাবিলে সেই কাম তৎক্ষণাত আৰম্ভ কৰে পিছত কৰিম বা পিছলৈ থৈ দিয়া শব্দটো তেওঁলোকৰ ডিক্সনাৰীতে নাথাকে তেওঁলোকে জানে যে যি কাম আৰম্ভ হ'ব সেই কামত নিশ্চয় সফলতা আহিবই এদিন নহয় এদিন সফলতা তেওঁলোকে লাভ কৰিব কেতিয়াবা তেওঁলোকে ভাবে যে আজি আৰম্ভ কৰিছোঁ আজিয়ে যে সফল হ'ম সেইটো কথা নহয় এদিন পিছত হ'লেও আমি সফলতা অৰ্জন কৰিব পাৰিম সেই গতিকে ধনী লোকসকলে কেতিয়াও বহি নাথাকে নতুন সুযোগ সৃষ্টি কৰে আৰু সেই সুযোগৰ পৰা বেছিকৈ সুযোগ লাভ কৰিবলৈ চেষ্টা কৰে ৫ নম্বৰটো ঋণ ২ ধৰণৰ থাকে ভাল ঋণ আৰু বেয়া ঋণ ধনী মানুহে কেতিয়াও এনে বস্তু কিনিবলৈ ঋণ নলয় যাৰ মূল্য দিনে দিনে কমি যায় যিয়ে বিয়াৰ বাবে ঋণ লয় বা দামী গাড়ী কিনিবলৈ ঋণ লয় তেওঁলোকৰ সমান দৰিদ্ৰ মানুহ নাই বুলি কৈছে বহু ধনী মানুহে তেওঁলোকে কেৱল এনে ভাৱতহে ঋণ লয় যি ভৱিষ্যতে অধিক লাভৱান হৈ পৰিব পাৰে সেই বস্তুবোৰৰ কাৰণেহে তেওঁলোকে ঋণ লয় তেওঁলোকে সদায় নিজৰ উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰে আৰু সেই অৰ্থ বিনিয়োগ কৰিবলৈ তেওঁলোকে নতুন জাগা বিচাৰি থাকে ৬ নম্বৰটো ধনী মানুহে এটা উপাৰ্জনক ভৰসা কৰি কেতিয়াও নাথাকে এজন ধনী মানুহে কেতিয়াও কেৱল এটা চাকৰিৰ ওপৰত ভৰসা কৰি নাথাকে তেওঁলোকে উপাৰ্জনৰ পথ একাধিকভাৱে বিচাৰি উলিয়ায় ই শ্বেয়াৰ মাৰ্কেটৰে হওক বা ৰিয়েল ইষ্টেটৰে হওক বা চাইবাৰ কিবা কামতেই হওক যদি এটা পথ তেওঁলোকৰ অসুবিধা থাকে বেলেগ এটা পথেদি তেওঁলোকৰ হাতলৈ পইচা আহি থাকিব সেইকাৰণে ধনী মানুহে কেইবাটাও পথ বাছনি কৰি লয় যাৰ ফলত কেতিয়াবা এটা পথ বন্ধ হৈ গ'লে বেলেগ পথৰ পৰা তেওঁলোকৰ
উপাৰ্জন হৈ থাকিব, তেওঁলোকৰ একো ক্ষতি নহ'ব। কিন্তু দৰিদ্ৰ মানুহসকলে এটা পথতে লাগি থাকে, যাৰ ফলত সেই পথটো কেতিয়াবা বন্ধ হৈ গ'লে তেওঁলোকে ডাল দৰিদ্ৰতালৈ গুচি যায়। সেই গতিকে আজিৰ দিনত কোনো মানুহে এটা পথত বা এটা চাকৰিত ভৰসা কৰি থাকিব নালাগে। নিজৰ ছাইড বিজনেছ নিজেই উলিয়াই ৰাখিব লাগে। সফল মানুহে জানে যে আমাৰ শৰীৰটো এটা অত্যন্ত দৰকাৰী বস্তু। যদি শৰীৰ ঠিক নাথাকে তেনেহ'লে কোটি কোটি টকা থাকিলেও এই টকাৰ কোনো মূল্য নাই। সেইকাৰণে তেওঁলোকে নিয়মিত ব্যায়াম কৰে, খাদ্য নিয়মিতভাৱে খায় আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰে। আজে বাজে খাই স্বাস্থ্য কেতিয়াও তেওঁলোকে অৱনতি নকৰে। এজন শক্তিশালী মজবুতৰ বাবে এটা সুস্থ স্বাস্থ্য অতিশয় প্ৰয়োজন, বা এজন শক্তিশালী মজবুত মানুহৰ বাবে স্বাস্থ্য অত্যন্ত অনুকূল বুলি মনা গৈছে। সেয়েহে খোৱা বোৱাৰ ক্ষেত্ৰত সদায় আমি গুৰুত্ব দিব লাগে আৰু স্বাস্থ্য সদায় উন্নত কৰি ৰাখিব লাগে। যি মানুহে স্বাস্থ্য উন্নত কৰি ৰাখে তেওঁলোকৰ মন সুস্থিৰ হৈ থাকে আৰু তেওঁলোকৰ বুদ্ধিৰ প্ৰকাশ ঘটিবলৈ ধৰে। কৰ্মক্ষেত্ৰতো তেওঁলোকে বহু বেছি সফলতা অৰ্জন কৰিব পাৰে। ধনী মানুহে আনক ইমপ্ৰেছ কৰিবলৈ কেতিয়াও খৰচ নকৰে। আমি প্ৰায় দেখিবলৈ পাওঁ যে অলপ পইচা হাতত আহিলেই মানুহে দামী আইফোন কিনিবলৈ ধৰে, বিলাসী কাপোৰ কিনিবলৈ ব্যৱহাৰ কৰে বা বিলাসী ঘড়ী কিনিবলৈ দৌৰি যায়। কিন্তু আচলতে ধনী মানুহে এনে কাম কেতিয়াও নকৰে। ৱাৰেন বাফেটৰ দৰে বিশ্বৰ অন্যতম ধনী ব্যক্তিজনে আজিও পুৰণা গাড়ীত ঘূৰি ফুৰে। তেওঁলোকে জানে যে সম্পদ দেখুওৱাতকৈ সম্পদ গঢ়াটো অতি গুৰুত্বপূৰ্ণ। তেওঁলোকে বিলাসিতাক কেতিয়াও বিশ্বাস নকৰে, তেওঁলোকে সদায় বিনিয়োগত গুৰুত্ব দিয়ে। সেইকাৰণে হাতলৈ টকা আহিলেই যধে মধে কেতিয়াও খৰচ কৰিব নালাগে। পইচা ক'ত কেনেকৈ খৰচ কৰিব লাগে সেইটো আমি প্ৰথমতেই জানি লোৱাটো দৰকাৰ। সেই গতিকে আমি এই কথাটোৰ প্ৰতি বিশেষকৈ গুৰুত্ব দিব লাগে। ইয়াৰ কাৰণে বহু ধনী মানুহ গৰীব হৈ যায় বা দুখীয়া হৈ যায়। সময় পৃথিৱীৰ আটাইতকৈ দামী সম্পদ। ধনী মানুহে টিভি ধাৰাবাহিক চাই বা ছ'চিয়েল মিডিয়াৰ স্ক্ৰল কৰি ঘণ্টাৰ পিছত ঘণ্টা নষ্ট নকৰে। তেওঁলোকে নিজৰ প্ৰতিটো মিনিট হিচাপ কৰি ৰাখে। তেওঁলোকৰ বাবে সময় অতি দৰকাৰী আৰু সময়ক তেওঁলোকে সুযোগ বুলি ভাবে। যিটো সময়ত সাধাৰণ মানুহে এজনে বিশ্ৰাম কৰিবলৈ বিচাৰে, সেই একেখিনি সময়তে এজন ধনী মানুহে নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰে বা নিজৰ ব্যৱসায় কেনেকৈ বৃদ্ধি কৰিব পাৰি তাক লৈ তেওঁলোকে চিন্তা কৰে। সেইকাৰণে ধনী মানুহসকল সদায় ধনী হৈ গৈ থাকে আৰু দুখীয়া মানুহসকল সদায় দুখীয়া হৈ গৈ থাকে। বন্ধু বান্ধৱীসকল, ধনী হোৱাটো কেৱল ভাগ্যৰ কথা নহয়, ই আপোনাৰ দৈনন্দিন অভ্যাসৰ ওপৰতো নিৰ্ভৰ কৰে। আজি উল্লেখ কৰা এই 7টা কামৰ ভিতৰত আপোনালোকে কোনটো আৰম্ভ কৰিছে বা কোনটো ইতিমধ্যে আপোনালোকে এৰিবলৈ চেষ্টা কৰিছে মোক নিশ্চয় তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো জানিবলৈ সুবিধাটো দিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।